হাই গাইজ কি খবৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি এটা টপিক লৈ আহিছোঁ আপোনালোকৰ মাজলৈ যে আয়ুস বৃদ্ধি হ'বলৈ আৰু শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ আমি কি খাদ্য খাব লাগে মানুহৰ বয়সটো ধৰি ৰাখিব পৰা নাযায় কিন্তু এই পাঁচবিধ খাদ্য যদি আমি নিয়মীয়াকৈ গ্ৰহণ কৰোঁ তেন্তে আমাৰ আয়ুস বৃদ্ধি হ'ব আৰু লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হ'ব ইয়াৰে ভিতৰত প্ৰথমবিধ হৈছে দৈ দৈ আমি নিয়মীয়াকৈ খাব লাগে দৈত বিভিন্ন ধৰণৰ বেক্টেৰিয়া থাকে যিবোৰে আমাৰ হজম শক্তি বঢ়ায় আৰু লগতে দৈ প্ৰচুৰ পৰিমাণে প্ৰটিন আৰু কেলচিয়াম থাকে প্ৰটিনে সদায় আমাৰ মাংস পেশীবোৰ সঞ্চালন হোৱাত সহায় কৰে আৰু কেলচিয়ামে আমাৰ শৰীৰৰ হাড়বোৰ মজবুত কৰাত সহায় কৰে সেইবাবে আমি দৈ খাব লাগে আৰু দ্বিতীয় খাদ্যবিধ হৈছে গাজৰ গাজৰ আমাৰ চকুৰ বাবে বহুত বেছি উপকাৰী আমি যদি দৈনিক গাজৰ খাওঁ তেনেহলে আমাৰ চকুহাল সুৰক্ষিত হৈ থাকিব আৰু যিসকল দৃষ্টিশক্তি অলপ দুৰ্বল সেই সকলকো সেই গাজৰ যদি খোৱা হয় নিয়মিতভাৱে তেনেহলে এই দুৰ্বল দৃষ্টিশক্তিও সবল কৰি তুলিব পাৰে আৰু গাজৰ আমাৰ স্কিন দাঁত আৰু হাড় মজবুত কৰাটো অত্যন্ত ভূমিকা লয় সেইবাবে আমি নিয়মিতকৈ গাজৰ খাব লাগে আৰু তাৰ পিছতে হৈছে নম্বৰ 3 হৈছে কমলা টেঙাটো আমি খাব লাগে প্ৰায় খাব লাগে দৈনিক খাব লাগে কমলা টেঙাটো যদি আমি খাওঁ তেন্তে আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়াটো খুব সুস্থ হৈ থাকে আৰু হৃদযন্ত্ৰৰ বাবেও কমলা টেঙাটো খুবেই দৰকাৰ সেই কাৰণে আমি নিয়মিত কমলা টেঙাটো খাব লাগে আৰু লগতে কমলা টেঙাই আমাৰ শৰীৰৰ আটাইবোৰ অংগ পতংগলৈ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া খুব সুন্দৰভাৱে নিয়ন্ত্ৰণ কৰি ৰাখে সেইবাবে আমি কমলা টেঙাটো খাব লাগে নম্বৰ 4 হৈছে বিলাহী আমি দৈনিক খাবই লাগে আজিকালি বজাৰৰ যিবোৰ বিলাহী সেইবোৰটো সম্পূৰ্ণ পিওৰ বুলি ক'বই পৰা নাযায় সেইবাবে আমি ঘৰতে নিজে খেতিবাতি কৰি সেয়া বিলাহী আমি খাব পাৰিলে খুবেই ভাল হয় আৰু বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন থাকে ভিটামিন এ ভিটামিন চি যিয়ে আমাৰ ছালখন সতেজ কৰি ৰখাত সহায় কৰে আৰু লগতে ছালখনৰ উজ্জ্বলতাও বঢ়ায় সেইবাবে আমি বিলাহী খাব লাগে বিলাহী বিভিন্ন কাৰণেও ভাল দাঁত ছাল লগতে নিজৰ শৰীৰটোৰ কাৰণেও খুবেই ভাল হয় আৰু বয়সটো বৃদ্ধি খুব কন্ট্ৰোল কৰি ৰাখে আৰু বয়সৰ লগে লগে মানুহৰ শৰীৰৰ কিছুমান চাপ পৰে সেই চাপবোৰ যিবোৰ ৰিংকলছ বুলি কোৱা হয় সেই ৰিংকলছবোৰ নাইকিয়া হোৱাটো বিলাহী সেৱন কৰিলে বহুত সুফল পোৱা যায় সেইবাবে আমি নিতৌ বিলাহী খাব লাগে আৰু লগতে বিলাহীটো এটা ভাল উপকাৰিতা আছে যিবোৰ আমি মাৰ্কেটত এন্টি এজিং ক্ৰীম ব্যৱহাৰ কৰোঁ তাত বিলাহীবোৰ ব্যৱহাৰ কৰা হয় বিলাহীটো তাত এটা প্ৰডাক্ট হিচাপে ব্যৱহাৰ কৰা হয় এন্টি এজিং ক্ৰীমবোৰ বনোৱাত সেইবোৰ কেমিকেলি মিক্স আপ কৰি ক্ৰীমটো বনোৱা হয় কিন্তু তাতো বিলাহীৰ ভূমিকা আছে আৰু নম্বৰ 5 হৈছে পালেং শাকটো উপযুক্ত যিমানখিনি মানে খাদ্যৰ বিষয়ে কোৱা হ'ল সকলোতকৈ ই অন্যতম আৰু ই পুষ্টিকৰ খাদ্যবোৰৰ ভিতৰত ই একেবাৰে অন্যতম বুলি ক'ব লাগিব পালেং শাক যদি খোৱা হয় তেন্তে হাই ব্লাড প্ৰেছাৰ যাৰ আছে সেইটো নিয়ন্ত্ৰণ হয় আৰু লগতে যিবোৰ হাড় মজবুত কৰে আৰু ইয়াত মানে ভিটামিন কে থাকে যি ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণে বহুত ভাল হয় আৰু লগতে হাড়বোৰ মজবুত কৰি ৰাখে পালেং শাকত জিংক আৰু মেগনেছিয়াম থাকে যিয়ে শৰীৰটোৰ অৱসাদবোৰ আঁতৰাই সুন্দৰভাৱে টোপনি অহাত সহায় কৰে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অভাৱনীয়ভাৱে ই দূৰ কৰে পালেং শাক যদি নিতৌ খোৱা হয় ই আমাৰ ব্ৰেইন ডেভেলপ কৰে আৰু লগতে আমাৰ স্মৃতি শক্তিও সুন্দৰভাৱে ই কন্ট্ৰোল কৰি ৰাখে স্মৃতি শক্তি বঢ়ায় বুলি কোৱা হয়
এইবোৰৰ উপৰিও আমি দৈনিক আমাৰ শৰীৰত পানীটো বহুত দৰকাৰ সেইকাৰণে আমি সদায় ফিল্টাৰ কৰা পানী যিটো মানে আমাৰ ফিল্ট্ৰেশ্যন ৱাটাৰ বুলি কোৱা হয় যিটো আমাৰ পৰিষ্কাৰ পানী সেইটো আমি খাব লাগে আৰু লগতে সেউজীয়া শাক-পাচলি মাছ মাংস গাখীৰ কণী এইবোৰ আমি নিয়মিতভাৱে সেৱন কৰিব লাগে যিহেতুকে শৰীৰটো সুস্থ থাকিলেহে আমাৰ মনবোৰ সুস্থ হ'ব মনবোৰ সুস্থ হ'লেহে আমাৰ মনলৈ এটা শুদ্ধ আৰু উচ্চ চিন্তা আহিব সেইবাবে আমি সদায় আহাৰ শুদ্ধ আহাৰ বিশুদ্ধ খোৱা পানী লগতে আমি নিজেও খুব সুন্দৰকৈ পৰিষ্কাৰ পৰিচ্ছন্নকৈ থাকিব লাগে যিয়ে আমাক ৰোগ প্ৰতিৰোধ ক্ষমতা শৰীৰত ৰোগৰ সৈতে যুঁজিব পৰা ক্ষমতাটো বঢ়াব আৰু লগতে আমাৰ আয়ুসো বৃদ্ধি কৰিব বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু যদি ভাল পালে তেন্তে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব বন্ধু বান্ধৱীসকল যিসকল মোৰ চেনেলটোৰ নতুন সেই সকলক পুনৰবাৰ কৈছোঁ যে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোক সাপোৰ্ট কৰিব যাতে আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিব পাৰোঁ ধন্যবাদ